কৰিবলৈ লোৱা পাঠটো হৈছে চৰকাৰৰ ধাৰণা আৰু বিভিন্ন প্ৰকাৰৰ চৰকাৰ। ইতিমধ্যে তোমালোকে ইতিহাস খণ্ডৰ নৱপ্ৰস্তৰ যুগ, আদিপ্ৰস্তৰ যুগ ইত্যাদি পাঠৰ বিষয়ে পঢ়িছিলা আৰু তেতিয়া কেনেধৰণে মানুহে অঘৰী জীৱন যাপন কৰিছিল, পাছত গাঁও পাতি বাস কৰিবলৈ শিকিলে সেই বিষয়েও ইতিমধ্যে গম পালা। আৰু পৰৱৰ্তী সময়ত বিশেষকৈ বৈদিক সভ্যতা পঢ়োঁতে আমি কেনেধৰণে ৰজাৰ ধাৰণাৰ সৃষ্টি হ'ল সেই বিষয়ে আমি গম পালোঁ। অৰ্থাৎ সময়ৰ পৰিৱৰ্তনৰ লগে লগে মানুহ সমাজপ্ৰিয় হৈ পৰিছিল আৰু সমাজপ্ৰিয় হৈ পৰাৰ পাছৰ পৰা মানুহে একেলগে বাস কৰি আহিছে আৰু সময়ৰ অগ্ৰগতিৰ লগে লগে জনসংখ্যাও বৃদ্ধি পালে আৰু বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰো প্ৰয়োজন হৈ পৰিল, কিয়নো সমাজত শান্তি শৃংখলা বৰ্তাই ৰাখিবৰ বাবে অনুষ্ঠান প্ৰতিষ্ঠান বা নীতি নিয়মৰ প্ৰয়োজন হৈ পৰিল। আৰু বৰ্তমান সময়ত তেনেধৰণৰ অনুষ্ঠানৰ জৰিয়তে আমাৰ গোটেই দেশৰ শাসন ব্যৱস্থা পৰিচালনা কৰা হয়। আমাৰ দৰে দেশবোৰৰ লগতে গোটেই পৃথিৱীৰ শাসন ব্যৱস্থাও পৰিচালিত হৈ আহিছে। আৰু তেনেকুৱা এটা অনুষ্ঠানেই হৈছে চৰকাৰ। এক কথাত চৰকাৰ বুলি ক'বলৈ গ'লে বা চৰকাৰ হৈছে এনেকুৱা এটা অনুষ্ঠান যি এখন দেশ পৰিচালনা কৰাৰ লগতে দেশৰ তথা জনসাধাৰণৰ উন্নয়নৰ বাবে বিভিন্ন আঁচনি গ্ৰহণ কৰে আৰু দেশৰ শান্তি শৃংখলা বৰ্তাই ৰাখি দেশখন সুচাৰুৰূপে পৰিচালনা কৰিবৰ বাবে সাংবিধানিক নিয়ম অনুযায়ী গঠন কৰা এটা অনুষ্ঠান, যি কেইজনমান মানুহ মিলি বা কেইবাজনো মানুহ মিলি গঠন কৰিব পাৰে। চমুকৈ ক'বলৈ গ'লে চৰকাৰ হৈছে এনেকুৱা এটা অনুষ্ঠান যি এখন দেশ পৰিচালনা কৰিবৰ বাবে সাংবিধানিক নিয়ম অনুযায়ী গঠন কৰা হয়। অৰ্থাৎ চৰকাৰৰ মূল দায়িত্বটো হৈছে দেশখন শাসন কৰা আৰু দেশৰ জনসাধাৰণৰ উন্নয়নৰ হকে বিভিন্ন ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা। দেশখন পৰিচালনা কৰিবৰ বাবে সাংবিধানিক নিয়ম অনুযায়ী গঠন কৰা এনে চৰকাৰে বিভিন্ন ধৰণৰ দায়িত্ব পালন কৰে আৰু সেই দায়িত্ব আটাইখিনি আলোচনা কৰাটো সম্ভৱ নহয়। ইয়াত মাত্ৰ তোমালোকে বুজি পোৱাৰ উদ্দেশ্যে কেইটামান কাম বা দায়িত্বৰ বিষয়ে আলোচনা কৰিম। প্ৰথম প্ৰধান আৰু গুৰুত্বপূৰ্ণ চৰকাৰৰ দায়িত্বটো হৈছে দেশখনত আইন শৃংখলা বৰ্তাই ৰাখি শাসন সুচাৰুৰূপে পৰিচালনা কৰা। দ্বিতীয় এটা কাম হৈছে দেশ তথা জনসাধাৰণৰ সামগ্ৰিক উন্নয়নৰ বাবে বিভিন্ন আঁচনি গ্ৰহণ কৰা আৰু কেৱল আঁচনি গ্ৰহণ কৰাই নহয়, সেই আঁচনিসমূহ কাৰ্যকাৰী কৰি দেশখনক তথা জনসাধাৰণক উন্নয়নৰ দিশত আগুৱাই লৈ যোৱাটো এখন চৰকাৰৰ অন্যতম এটা দায়িত্ব। তদুপৰি এখন দেশত বিভিন্ন ধৰণৰ সমস্যা থাকিব পাৰে, নিবনুৱা সমস্যা, দৰিদ্ৰতা, বানপানী, গৰাখহনীয়া ইত্যাদি বিভিন্ন ধৰণৰ সমস্যা থাকিব পাৰে আৰু এনে সমস্যাসমূহ দূৰ কৰাটো হৈছে এখন চৰকাৰৰ অন্য এটা দায়িত্ব। এনে সমস্যাসমূহ দূৰ কৰাৰ বাবে ব্যৱস্থা চৰকাৰে গ্ৰহণ কৰিব লাগে। তদুপৰি দেশৰ আভ্যন্তৰীণ বিষয়বোৰৰ উপৰিও বিদেশী ৰাষ্ট্ৰবোৰৰ সৈতে সুসম্পৰ্ক বজাই ৰখাটো হৈছে চৰকাৰৰ প্ৰধান দায়িত্ব। কাৰণ বিদেশী ৰাষ্ট্ৰৰ সৈতে যদি সুসম্পৰ্ক নাথাকে তেতিয়া দেশৰ স্বাধীনতাৰ প্ৰতি ভাবুকি নামি আহিব পাৰে। তদুপৰি চৰকাৰখনে যিহেতু দেশৰ শাসনৰ দায়িত্ব লয়, গতিকে সেই দেশখনৰ স্বাধীনতা ৰক্ষা কৰা, অখণ্ডতা ৰক্ষা কৰা হৈছে চৰকাৰখনৰে অন্যতম গুৰু দায়িত্ব। তদুপৰি দেশৰ বিভিন্ন শিতানৰ বিশেষকৈ শিক্ষা, স্বাস্থ্য ইত্যাদি বিভিন্ন ক্ষেত্ৰৰ উন্নয়নৰ বাবে ব্যৱস্থা লোৱা, এই কামবোৰ হৈছে চৰকাৰৰ প্ৰধান দায়িত্ব। তদুপৰি দেশখনৰ যি অৰ্থনৈতিক যি খণ্ড আছে, কৃষি, উদ্যোগ ইত্যাদি, সেই খণ্ডবোৰৰ উন্নয়ন সাধন কৰি দেশৰ অৰ্থনৈতিক উন্নয়ন সাধন কৰাও হৈছে চৰকাৰৰ অন্যতম দায়িত্ব। এই দায়িত্বখিনিৰ উপৰিও চৰকাৰ এখনে অন্য বিভিন্ন ধৰণৰ দায়িত্বও পালন কৰে। চৰকাৰসমূহে যিহেতু বিভিন্ন ধৰণৰ দায়িত্ব পালন কৰিব লগা হয়, গতিকে সেই দায়িত্ব বা কামসমূহৰ সুচাৰুৰূপে যদি বিভাজন কৰা নহয় তেতিয়াহ'লে তেনে দায়িত্বসমূহ পালন কৰাৰ ক্ষেত্ৰত যথেষ্ট অসুবিধা আহি পৰে। গতিকে বৰ্তমান সময়ত চৰকাৰৰ বিভিন্ন প্ৰকাৰৰ চৰকাৰ যিহেতু আছে, সেই চৰকাৰবোৰে
কামৰ বিভাজন কৰি লৈছে। আমাৰ ভাৰতবৰ্ষৰ দৰে দেশবোৰত আমাৰ যিহেতু কেন্দ্ৰীয় চৰকাৰো আছে, ৰাজ্যিক চৰকাৰো আছে, গতিকে কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰৰ মাজত কামবোৰ তিনিটা শিতানত ভাগ কৰি দিয়া হৈছে: ৰাজ্যিক সূচী, কেন্দ্ৰীয় সূচী আৰু সমৱৰ্তী সূচী। কেন্দ্ৰীয় সূচীৰ অন্তৰ্গত যিবোৰ বিষয় আছে সেইবোৰ কেৱল কেন্দ্ৰীয় চৰকাৰে সেই দিশবোৰ চোৱা চিতা কৰে বা সেই বিষয়ৰ দায়িত্ব লয়। ৰাজ্যিক সূচীৰ অন্তৰ্গত বিভিন্ন বিষয় আছে যিবোৰৰ দায়িত্ব কেৱল ৰাজ্যিক চৰকাৰবোৰে গ্ৰহণ কৰে। আৰু অন্য এটা সূচী হৈছে সমৱৰ্তী সূচী, আৰু এই সূচীটোৰ অন্তৰ্গত বিষয়বোৰত কেন্দ্ৰ আৰু ৰাজ্য উভয়ে মিলি দায়িত্বসমূহ পালন কৰে। আৰু এই তিনিটা সূচীৰ অধীনত কামবোৰ ভাগ কৰি লোৱাৰ বাবে আচলতে চৰকাৰৰ দায়িত্বসমূহ পালন কৰাৰ ক্ষেত্ৰত যথেষ্ট সুবিধা হয়। মানুহে অঘৰী জীৱন যাপন কৰাৰ পাছৰ পৰা সমাজ পাতি বাস কৰিবলৈ ল'লে, আৰু তাৰ পাছৰ পৰাই ক্ৰমান্বয়ে মানুহৰ মাজত শক্তিশালী নেতাৰ আবিৰ্ভাৱ হ'ল, ৰজাৰ ধাৰণাৰ সৃষ্টি হ'ল, আৰু তেনেধৰণে আহি আহি চৰকাৰৰ ধাৰণাৰো সৃষ্টি হ'ল। আৰু এনে চৰকাৰৰ ধাৰণা সকলো সময়তে একে নাছিল, আৰু এনে ধাৰণাৰ ওপৰত ভিত্তি কৰি আচলতে চৰকাৰসমূহৰ ভাগ কৰি লোৱা হৈছে। আৰু প্ৰথমতেই বিকাশ হৈছিল ৰাজতান্ত্ৰিক চৰকাৰ বা ৰাজতন্ত্ৰৰ। তাৰ পাছত গণতন্ত্ৰ, একনায়কত্ববাদ, সমাজতন্ত্ৰ ইত্যাদি চৰকাৰৰো বিকাশ ঘটিল বা এনেধৰণৰ চৰকাৰৰ ধাৰণা মানুহৰ মাজত বিকশিত হ'ল। আৰু বৰ্তমান সময়ত চৰকাৰৰ বৈশিষ্ট্য অনুযায়ী, বিশেষকৈ গণতান্ত্ৰিক চৰকাৰবোৰৰ বৈশিষ্ট্য অনুযায়ী ৰাষ্ট্ৰপতীয় চৰকাৰ, সংসদীয় চৰকাৰ, যুক্তৰাষ্ট্ৰীয় চৰকাৰ, এককেন্দ্ৰীয় চৰকাৰ ইত্যাদি বিভিন্ন ধৰণৰ চৰকাৰত ভাগ কৰি লোৱা হৈছে যদিও শাসন ব্যৱস্থা চৰকাৰৰ প্ৰকাৰ অনুযায়ী ৰাজতন্ত্ৰ, গণতন্ত্ৰ, একনায়কত্ববাদ আৰু সমাজতন্ত্ৰত চৰকাৰসমূহক ভাগ কৰি লোৱা হৈছে। এতিয়া চাম এই গণতান্ত্ৰিক চৰকাৰনো কি? গণতান্ত্ৰিক শাসন ব্যৱস্থাত জনসাধাৰণেই হৈছে ৰজা। নিৰ্বাচনৰ জৰিয়তে জনসাধাৰণে নিৰ্বাচন কৰা প্ৰতিনিধিয়ে চৰকাৰ গঠন কৰে, আৰু এনে চৰকাৰ গঠনৰ বাবে হোৱা নিৰ্বাচন প্ৰতি 5 বছৰৰ মূৰে মূৰে আমাৰ নিচিনা দেশবোৰত অনুষ্ঠিত হয়। আৰু ৰাইজে ৰজা বুলি এইটো কাৰণেই কোৱা হয় যে আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি আব্ৰাহাম লিংকনে গণতন্ত্ৰৰ বিষয়ে এষাৰ কথা কৈছিল যে গণতন্ত্ৰ হৈছে ৰাইজৰ দ্বাৰা ৰাইজৰ কাৰণে গঠন কৰা ৰাইজৰ চৰকাৰ। অৰ্থাৎ জনসাধাৰণে ইচ্ছা কৰিলে চৰকাৰ ভংগ কৰিব পৰাৰ অধিকাৰো এই গণতান্ত্ৰিক শাসন ব্যৱস্থাত আছে। কাৰণ এনে শাসন ব্যৱস্থাত এখন দেশৰ প্ৰাপ্তবয়স্ক সকলো নাগৰিকেই ভোটাধিকাৰ লাভ কৰে আৰু নিৰ্বাচনত অংশগ্ৰহণ কৰাৰ সুবিধা পায়। আৰু বৰ্তমান সময়ত অন্য চৰকাৰতকৈ বেছি জনপ্ৰিয় চৰকাৰবিধ হৈছে গণতান্ত্ৰিক চৰকাৰ, কাৰণ ইয়াত জনসাধাৰণৰ মতামতক গুৰুত্ব প্ৰদান কৰা হয়। গণতান্ত্ৰিক চৰকাৰৰ আগতেই বিকাশ লাভ কৰা অন্য এক প্ৰকাৰৰ চৰকাৰ হৈছে ৰাজতন্ত্ৰ বা ৰাজতান্ত্ৰিক চৰকাৰ। আৰু নামটোৰ পৰাই তোমালোকে গম পাইছাই যে এনে চৰকাৰত ৰজাই হৈছে সকলোৰে ওপৰত, অৰ্থাৎ ৰজা চৰম ক্ষমতাৰ অধিকাৰী। ৰজাৰ মুখৰ কথাই আইন হয়। আৰু গণতান্ত্ৰিক ধাৰণাৰ বিকাশ হোৱাৰ আগলৈকে বিশ্বৰ প্ৰায়বোৰ দেশতেই ৰাজতন্ত্ৰ আছিল। আমাৰ ভাৰতবৰ্ষতো ৰজাৰ শাসন আছিল, তোমালোকে জানা। অসমতো আহোমসকলে শাসন কৰিছিল, সেই বিষয়েও তোমালোকে পঢ়িছা। কিন্তু তেনেধৰণৰ ৰাজতন্ত্ৰ বৰ্তমান সময়ত নাই। বৰ্তমান সময়ত সীমিত ৰাজতন্ত্ৰৰ বা সাংবিধানিক ৰাজতন্ত্ৰৰহে প্ৰচলন আছে, আৰু ইংলেণ্ড ইয়াৰ এটা উদাহৰণ। যি চৰকাৰত এজন নেতাই সৰ্বেসৰ্বা, আৰু এনে চৰকাৰ থাকিলে জনসাধাৰণৰ ব্যক্তিগত স্বাধীনতা বহু ক্ষেত্ৰত খৰ্ব হয়। আৰু তেনে চৰকাৰেই হৈছে একনায়কত্ববাদ, য'ত এজন ব্যক্তি বা নেতাৰ নিৰ্দেশত সকলো ধৰণৰ শাসন পৰিচালিত হয়। আৰু নেতাজনৰ বিৰুদ্ধে বা চৰকাৰখনৰ বিৰুদ্ধে যাতে জনসাধাৰণ যাব নোৱাৰে তাৰ বাবে দেশখনত বিভিন্ন ধৰণৰ কঠোৰ নিয়ম নীতিও অৱলম্বন কৰা হয়। আৰু তাৰ বিপৰীতে যদি জনসাধাৰণ যায় তেতিয়াহ'লে শাস্তিমূলক ব্যৱস্থাও গ্ৰহণ কৰা হয়। আৰু পূৰ্বৰ তোমালোকে হিটলাৰৰ নাম শুনিছা, জাৰ্মানীৰ এডল্ফ হিটলাৰ, মুছলিনী, তেওঁলোক আছিল একোজন একনায়কত্ববাদী। আৰু বৰ্তমান সময়ত আমি কিম জং উনৰ বিষয়ে ক'লেও আচলতে তেওঁক এজন একনায়কত্ববাদীয়ে আখ্যা দিব পাৰোঁ। বৰ্তমান সময়ত গুৰুত্ব লাভ কৰা অন্য এক প্ৰকাৰৰ চৰকাৰ হৈছে সমাজতন্ত্ৰ।
আৰু এনেধৰণৰ চৰকাৰ আমাৰ চীন, কিউবা ইত্যাদিত প্ৰচলন হৈ আছে। আৰু এনে চৰকাৰত অৰ্থনৈতিক সমতাৰ ওপৰত বেছি গুৰুত্ব প্ৰদান কৰা হয়, অৰ্থাৎ সমাজৰ সকলো শ্ৰেণীৰ লোকৰ মাজত অৰ্থনৈতিক সমতা স্থাপন কৰিব বিচৰা হয়। আমাৰ যি ধনী দুখীয়াৰ যিটো বিভেদ থাকে, সেই বিভেদ এনে চৰকাৰে নাইকিয়া কৰিবৰ চেষ্টা কৰে, সমাজৰ সকলো শ্ৰেণীৰ লোকৰ মাজত সম্পদৰ সম বিতৰণ কৰি। আৰু এনে চৰকাৰী ব্যৱস্থাত বা এনে ব্যৱস্থাত ব্যক্তিগত খণ্ডৰ বিলোপ সাধন কৰি ৰাজহুৱা খণ্ডৰ ওপৰত অগ্ৰাধিকাৰ দিয়া হয় বা বেছি গুৰুত্ব দিয়া হয়, যাতে সকলো শ্ৰেণীৰ লোকে সমানে অৰ্থনৈতিক সা সুবিধা লাভ কৰিব পাৰে। গতিকে এইখিনিয়ে হৈছে চৰকাৰৰ বিভিন্ন প্ৰকাৰ আৰু চৰকাৰৰ বিভিন্ন কাৰ্যাৱলী। আৰু পৰৱৰ্তী ক্লাছত তোমালোকে ইয়াতকৈ বিতংকৈ পঢ়িবলৈ পাবা। গতিকে এই পাঠটোত আজি এইখিনিয়ে মূল কথা আলোচনা কৰা হ'ল।